প্ৰাক্তন বিধায়ক সন্দীপ বসুমতাৰী ডাঙৰীয়া আৰু আজি ইয়াত উপস্থিত আমাৰ বিভিন্ন কাৰ্য বা বিভিন্ন দায়িত্বত থকা শ্ৰদ্ধাৰ ব্যক্তিসকল মই সকলোলৈ ধন্যবাদ জনাইছো আৰু ইতিমধ্যে আমাৰ বহু কেজনে ভাষণ ৰাখি গ'ল মই গম পাইছো গতিকে মই দীঘলীয়া কথা ক'ব বিচৰা নাই কিছুমান কথা আপোনালোকক ক'বলৈ আহিছো যে 40টা সমষ্টিত আমি হিতাধিকাৰীৰ সভা বেনিফিচিয়াৰী মিটিং কৰিছো আৰু অহাকালি আমাৰ শেষ দিন এই 40টা সমষ্টিত প্ৰায় আজি আমাৰ 81টা সমষ্টি কমপ্লিট হ'ল আৰু 81টা সমষ্টিত ঘূৰি ঘূৰি যেটো কথা দেখিলো শিকিলো শুনিলো জানিলো এই কথাবিলাক ক'ব বিচাৰিছো আৰু প্ৰায় 1 বছৰ আগৰ পৰা মই বিভিন্ন অঞ্চলত যাওঁতে বুদ্ধিজীৱীসকল দল সংগঠন বিভিন্ন জনে কৈ আছে যে আজি আমাৰ চৰকাৰ অহাৰ পিছত আমাৰ পুৰুষসকলৰ কাৰণে মহিলাসকলৰ কাৰণে খেতিয়কৰ কাৰণে যুৱ যুৱতীৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ কাৰণে আমাৰ গৰীব মানুহৰ কাৰণে বিভিন্ন জনৰ কাৰণে যিবিলাক চৰকাৰী আঁচনি দিয়া হৈছে এই চৰকাৰী আঁচনিবিলাকৰ ওপৰত আলোচনা হ'ব লাগে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষখন এখন বিকশিত দেশ গঢ়িব বিচাৰিছে বিকশিত ভাৰত এই বিকশিত দেশ যেটো গঢ়িব বিচাৰিছে ইয়াৰ কাৰণে ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত বসবাস কৰা সকলো শ্ৰেণীৰ ৰাইজৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে ভাল ভাল আঁচনি তেখেতে আমাক পঠাই দিছে এই আঁচনিবিলাক গাঁওবিলাকত গৈ পাইছেনে নাই যাক দিয়া হৈছে সেই হিতাধিকাৰীসকলে এইটো পাইছেনে নাই পাইছে যদি ভালকে ব্যৱহাৰ কৰিছেনে নাই এই কথাবিলাক আলোচনা কৰিব লাগিব আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দায়িত্ব লোৱাৰ পিছতে প্ৰথম তেখেতে এটা টাৰ্গেট ল'লে যে অসমখন ভাৰতৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত এখন হ'ব লাগিব অৰ্থনৈতিকভাৱে সামাজিকভাৱে শিক্ষাৰ দিশত সকলো দিশত আগবাঢ়ি যাব লাগিব আৰু দুখীয়া গৰীব দৰিদ্ৰ মানুহবিলাকে দৰিদ্ৰ সীমাৰেখাৰ পৰা ওপৰত আহিব লাগিব বিটিআৰত 2020 চনত চৰকাৰ গঠন কৰাৰ পিছত আমি চালো যে যোৱা 17 বছৰত বিপিএফৰ সময়ত এই অঞ্চলটো কেনেকা চলি আছিল আগৰ 40-50 বছৰত বড়োলেণ্ডখন কেনেকে চলি আছিল এই 40-50 বছৰত আমাৰ এই অঞ্চলত বসবাস কৰা ৰাইজৰ কি কাম হোৱা নাছিল আৰু কি কাম হৈছিল 17 বছৰত বিপিএফৰ সময়ত কি কাম হৈছিল আৰু কি কাম হোৱা নাছিল এই কথাবিলাক আমি চৰকাৰ অহাৰ পিছত চালো কিছুমান আমি কথা গম পালো যে 17 বছৰত যি পলিসি বা যি নীতি দৰকাৰ আছিল সরকার হিসাবে সেই নীতি বা পলিসি আমি পেপারত দেখিবলৈ নাপালো যেটো নেকি কাগজ পাতি অফিসত আছে তাত দেখিবলৈ নাপালো বাহিৰত যেতিয়া আহিলো বাহিৰত আহি আমি দেখিবলৈ পালো যে গ্ৰাম্য অঞ্চলতে হোক বা টাউন অঞ্চলতে হোক যিবিলাক কাম হ'ব লাগে এইবিলাক কাম হোৱা নাই আজি আমাৰ অকল নাগৰিজুলি সমষ্টিৰ কথা ক'ব বিচাৰিছো মই বিপিএফৰ 17 বছৰত আমাৰ 493 প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ হৈছে 17 বছৰত 17 বছৰত মাত্ৰ 493 খন ঘৰ নাগৰিজুলি সমষ্টিত আমাৰ কি হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ হৈছে ইয়াৰে কিছুমান ঘৰ আমাৰ চৰকাৰ আহাৰ পিছতে আমি নিৰ্মাণ কৰি দিছো কিন্তু আমাৰ চৰকাৰ আহাৰ পিছত এই 4 বছৰত কিমান ঘৰ নিৰ্মাণ হ'ল 4984 খন ঘৰ নিৰ্মাণ কৰা হৈ গ'ল 4984 খন মাত্ৰ 4 বছৰ আৰু ডিসেম্বৰলৈকে ইটো 4-5 হাজাৰতকৈ অধিক হৈ যাব বহুত আকাশ পাতাল আমি দেখিলো যে 17 বছৰৰ চৰকাৰ চলোৱাৰ সময়ত বিপিএফৰ প্ৰায় 1600 পৰিয়াল 1600 পৰিয়ালৰহে মাটি বাৰীৰ সমস্যা সমাধান হ'ল আমাৰ 4 বছৰত 3,23,000 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান হ'ল আৰু বহুতে আমাৰ তাত প্ৰচাৰ কৰি আছে যে মাটি কিনা বেচা কৰিব নোৱাৰে বড়োলেণ্ডত মাটি কিনা বেচা কৰিব নোৱাৰে যেতিয়া আমাৰ কিবা
বেয়া কথা কব লাগে, আমাক মানে কিবা এটা হোৱা নাই বুলি আমাক ভুল বুলি ব্যাখ্যা কৰিব লাগে, তেতিয়া প্ৰথম কয় যে ইয়াত মাটিৰ অধিকাৰ নাই, মাটি কিনা বেচা কৰিব নোৱাৰে। বড়োলেণ্ডত মাটি কিনা বেচা মানে এইটো কেতিয়াও বন্ধ নাই। যদি কোনোবা ফৰেষ্টত কৰিব বিচাৰিছে ইয়াত বাধা আছে, কোনোবা যদি বেলেন ব্লকত আছে তাত অলপ অসুবিধা আছে, কিন্তু বাকী যিবিলাক মাটিত আপুনি বহি আছে এই মাটি 2003 চনৰ আগত যিসকল আছে সকলো মাটি কিনা বেচা কৰিব পাৰে। আৰু এই 4 বছৰত আমাৰ দিনত 70,000 পৰিয়ালে মাটি কিনা বেচা কৰিছে, 70,000 পৰিয়াল, এটা দুটা নহয়। আৰু আজি আপোনালোকে মণ্ডল অফিচত যায়, ক'বাত যায়, টকা পইচা খৰচ কৰি ঘুষ দি মাটিৰ কাম কৰিব নালাগে। বৈশ্যমুঠি বুলি আমি অনলাইন পোৰ্টেল দিছো, বৈশ্যমুঠি 1 তাত আমাৰ ইতিমধ্যে 3,23,000 পৰিয়ালৰ সমাধান হল। এতিয়া বৈশ্যমুঠি 2.0 আমাৰ আহি আছে। এই বৈশ্যমুঠি 2.0 আমি 47,000 ভূমিহীন পৰিয়ালক ভূমিৰ অধিকাৰ দিবলৈ গৈ আছো, 47,000 ভূমিহীন পৰিয়ালক। এই বৈশ্যমুঠি 2 আমাৰ প্ৰায় 9,000 ক্ষুদ্ৰ চাহ খেতিয়ক আৰু ৰাবাৰ খেতি কৰা ব্যক্তিসকলক আমি মাটিৰ অধিকাৰ দিবলৈ গৈ আছো, যিটো আগৰ চৰকাৰে প্ৰয়োজন বুলিও ভাবা নাছিলে, দায়িত্ব বুলিও ভাবা নাছিলে, কৰ্তব্য বুলিও ভাবা নাছিলে। আৰু আজি আমি নিজৰ দায়িত্ব বুলি, কৰ্তব্য বুলি ৰাইজে আমাক ভোট দি চৰকাৰ বনাইছে। এই ৰাইজৰ কাৰণে, এই আমাৰ 35 লাখ জনগণৰ কাৰণে, আমাৰ মা দেউতা দাদা ভাই ভনী সকলৰ কাৰণে আমাৰ চৰকাৰে 4 বছৰৰ সময়ত আমি এটা ডাঙৰ এটা ন্যায় আজি দিবলৈ সক্ষম হৈছো। এই কাম স্বাধীনতাৰ পিছত কেতিয়াও হোৱা নাছিল। তো সেইকাৰণে আজি মই এই কথাটোকে ক'ব আহিছো, বড়োলেণ্ডত বসবাস কৰা নাগৰিজুলি সমষ্টিয়ে হওক বা অইন সমষ্টিয়ে হওক, দাৰাংগাজুলিয়ে হওক, কোনো আমাৰ বঙালীসকল, কোনো বৰ্মন কছাৰীসকল, কোনো গোৰ্খাসকল, কোনো বড়োসকল, কোনো অসমীয়া নাথ যোগী যি জনগোষ্ঠীয়ে নাথাকক কিয়, কোনো ভাবিব নালাগে যে ইয়াত আপোনালোকৰ অধিকাৰ নাই, আপোনালোকৰ পুৰা অধিকাৰ আছে। আগৰ চৰকাৰে আপোনালোকক অধিকাৰ দিয়া নাছিলে, আমি এতিয়া অধিকাৰ আপোনালোকক দি আছো। আজিৰ সময়ত আমি বিচাৰিছো যে আমাৰ ল'ৰা ছোৱালীয়ে ভাল শিক্ষা গ্ৰহণ কৰক, আমাৰ ল'ৰা ছোৱালীয়ে ভাল শিক্ষা গ্ৰহণ কৰক। হয়, আমি পাৰ্টি অফিচবিলাক নিৰ্মাণ কৰিব পৰা নাই, কিন্তু 1800 স্কুল আমি ঠিক কৰিলো, 1800 স্কুল ঠিক কৰি দিলো, 1,800খন স্কুল কৰি বনাই দিলো। আগৰ সময়ত চৰকাৰে কোনো মন্দিৰত পইচা দিয়া নাছিলে, কোনো ধৰ্মীয় অনুষ্ঠানত পইচা দিয়া নাছিলে, ফাণ্ড দিয়া নাছিলে। আজি আমাৰ সময়ত বিটিআৰৰ 40টা সমষ্টিত সৰ্বমুঠ 1,800 মন্দিৰ থানচালি এইবিলাকত আমি 2 লাখ টকা কমপ্লিটলি দিবলৈ গৈ আছো। বহুতখিনি দিয়া হৈ গল। বড়োলেণ্ডৰ শান্তি আহিল। এটা সময়ত এই নাগৰিজুলি অঞ্চলত আহিব লাগিলে ৰাস্তাও বেয়া আছিলে, দলঙো নাছিলে, আৰু তামোলপুৰৰ পৰা নাগৰিজুলি পাব লাগিলে 2-3টা জাগাত আৰ্মিয়ে আমাক হাত উঠাবলৈ দিছিলে। কাউলি চাউলিতো আহিবই নোৱাৰে, ভয় লগা আছিল। আৰ্মি পুলিচ CRPF আছিলে, দিনতো আহিলে খুদে পুলিচ আৰ্মি বিলাকে। ব্যৱসায়ীৰ মানুহবিলাক ভয় কৰিছিলে, ব্যৱসায় কৰিবলৈ ভয় কৰিছিল। কেতিয়া পইচা তুলি নিয়ে, কেতিয়া ধন দাবী কৰে, কেতিয়া কিডনেপ কৰে, হিচাপ নাই। নাগৰিজুলি অঞ্চলবিলাকতো তেনেকুৱাই আছিল। কিন্তু আজি শান্তি আহি গল, আজি চবে নিৰাপত্তা পালে। আগৰ সময়ত যোনে চৰকাৰ চলাইছিল 17 বছৰ সময় পাইছিলে শান্তি আনাৰ কাৰণে, 17 বছৰ সময় পাইছিলে নিৰাপত্তা ৰাইজক দিয়াৰ কাৰণে, 17 বছৰ সময় পাইছিলে জাতি জনগোষ্ঠীৰ মাজত সমন্বয় আনিবৰ কাৰণে, 17 বছৰ সময় পাইছিলে শিক্ষা দীক্ষা সামাজিক ঠিক কৰিবৰ কাৰণে। সেই সময়ত দুৰ্গা পূজা কৰিবলৈও ৰাতিলৈকে ভয় কৰে, বিহু